So hey guys, good morning and welcome back to my YouTube channel. আৰু ব্লগটো মই ৰাতিপুৱা ষ্টাৰ্ট কৰা নাই, একচুৱেলি আবেলি ষ্টাৰ্ট কৰিছোঁ। আৰু ৰাতিপুৱা আগবেলাটো অলপ কিবা কিবি কাম কৰিছোঁ, সেইকাৰণে ব্লগ বনাব নোৱাৰিলোঁ। আৰু বৰ্তমান আবেলি হৈছে আৰু আজি যিহেতু উৰুকা, সেইকাৰণে আমাৰ মানে ঘৰৰ কাষতে মেজি সাজিছে আৰু তাতে লটাৰী খেল মানে পতা হৈছে। আমিও লৈছোঁ টিকেট। আৰু এইকেইখন হ'ল আমাৰ টিকেট। আৰু মই দুপৰীয়া ভাত পানীও খোৱা নাই, সেইকেইটা পুটুককৈ খাই লওঁ। খাই পেলাই লটাৰী টিকেট মানে ভাগ্য খেল পাতিছে যিহেতু তাত যাব লাগিব আমি গোটেইজাক, গতিকে তাত যাওঁ। বাকীখিনি ভিডিঅ' তাৰ পৰা দেখা পাব। খেল হ'বলৈ অকণমান টাইম আছে, সেইকাৰণে বৰ্তমান আমি অকণমান ওলাই আহিছোঁ এইফালেদি। ভালে আছ? ইহঁতকেইটাই চাহ দি আছে। আৰু এয়া হ'ল বিহুৰ প্ৰাইজ, মানে লটাৰী খেলৰ প্ৰাইজ। মিঠা দৈ, তাৰপৰা কণী প্লেট, আৰু তাৰ পৰা হাঁহ আৰু মুৰ্গীৰ এটা ব্ৰইলাৰ। এয়াই পৰা লাহেকৈ আমাৰ লটাৰী খেল ষ্টাৰ্ট হৈ গ'ল। লটাৰী খেলৰ মানে নেলাগিলেও নাই। পিছফালে আমাৰ শেৱালি ঘৰ আছিলে, আমি ভিতৰতে আহিছোঁ। ভাগ্য খেল পাতিলে, কিন্তু লাকত এটাও নাপালোঁ, বাকীবোৰে পালে বাৰু। আৰু যি কি নহওক, এইবিলাক লৈ গৈছিলোঁ বেডশ্বীট চেডশ্বীট তাত পাৰিবৰ কাৰণে। আৰু সেই বাকী ৰাতিলৈ খানাৰ আয়োজন হ'ব, তাকে দেখুৱাম। আৰু লটাৰীটো নাপালোৱে, খানাটোকে খাম আৰু। তাৰপৰা আবেলি দেউতাই ফুলত পানী দি আছিলে, আৰু তাৰপিছত ময়ো অকণমান ফুলত এনেই পানী চানী দি দিলোঁ। বাৰিষা চিজন যিহেতু গ'ল, এতিয়া অলপ ফুলত পানী দিলে ভাল, সেইকাৰণে। আৰু উৰুকা নিশা আজি আমাৰ খানা ডাবল মানে এইটোৱে কৈছোঁ, এতিয়া খাওঁগৈ আমি বৰতীয়া ভাত মানে আমাৰ ওচৰতে বমা এজনী মৰিলে, সেইকাৰণে ভাতটো মানে খোৱা। কি কৈছ? মানে আমাৰ ওচৰতে বমাজনী মৰিলে, বয়সো হ'ল বমাজনী। বয়সত মানে এনেও মানুহ মৰে ন এদিন, সেইকাৰণে মৰিলে। আৰু আমাৰ ওচৰতে যিহেতু মানে বৰতীয়া ভাত খাব লাগে ৰাতি, আজি তিনিদিনৰ পৰা বৰতীয়া ভাত খায়, সেইকাৰণে বৰতীয়া ভাতত মানে লগ ধৰি পেলাই খায় আৰু, সেইকাৰণে খাবলৈ মাতিছে, আমি যাওঁ আৰু। যিহেতু বিহু বুলি বাৰু এপাক নানাচিলে হ'ব জানো? আমি যিহেতু অসমীয়া, মিউজিকটো নিদিলোঁ কপিৰাইট হৈ যাব বুলি, সেইকাৰণে। কিন্তু সকলোৱে আমি অকণমান এনজয় কৰিলোঁ এনেকৈ। এইফালে আমাৰ শিবুদাই পুৰি আছে মাংস। Happy Bihu to all. Hello. Gun. Aita বুলি কৈছো। আইতা আহিছে ঐ, আইতা। এইফালে আমাৰ মাছ আনিছে, এয়া মাছখিনি ফ্ৰাই কৰিব। আৰু মুৰ্গীকেইটা পুৰিব দিছে, পুৰিব আহিছে কি কাটিবলৈ দিছে। এইফালে মাংসখিনি মেৰিনেট কৰি থৈ দিয়া আছে। আৰু এনেইতো মাংস দেউতাই গুচাই, কিন্তু সেইদিনা দেউতাৰ নামঘৰত গ'ল কাৰণে মই আৰু শিবুদাই মিলি পেলাই মুৰ্গীকেইটা গুচাই পেলাই এনেকৈ পুৰি কৰি কাটি কৰি পেলাই দুটাই মিলি জুতি এনেকৈ হৈ গ'ল। আৰু তাৰপিছত এইফালে এয়া ব্ৰইলাৰ মাংস বনাইছিলোঁ, ফ্ৰাই কৰিছিলোঁ, আৰু সেয়াই। বাহিৰত মাংস বনাই কৰি আছে, আৰু মই বৰ্তমান অকণমান পোৱাৰ কাৰণে ভিতৰলৈ আহিছোঁ। ভাবিলোঁ ভ্লগটো বনোৱাই নাই, অকণমান বনাই লওঁ, গতিকে চাই থাকক। আমাৰ ইয়াত বিহুৰ পিছৰ পৰা মানে মাঘৰ বিহুৰ পিছৰ পৰা জুই মানে বহুত ডাঙৰ বুলি মনা যায়, জুইখন মানে সেৱা জনোৱা হয়। আৰু এনেকৈ বহুত বেলেগতো জনোৱা হয়, তেনেকৈ মকৰ সংক্ৰান্তি বুলি কয়, কিছুমানৰ লৰি পাতে আমাৰ অসমৰ বাহিৰত, কিন্তু আমাৰ ইয়াত এনেকৈ পাতে। তাৰপিছত এয়া সকলো বহি আছিলে, সকলোকে এপাক দেখাই দিলোঁ। আৰু মই বহি আছোঁ। এইফালে আমাৰ ৰান্ধনীয়ে বনাই আছে লোকেল মুৰ্গী, এইটো ৰান্ধনীয়ে আমাৰ।
অঁ চবেই ভাত পানী খালে আৰু আমি মা বমা আৰু খুৰী বাকী আছোঁ বাকী চাগে চবেই ভাত পানী খালে আৰু পূৰা এনজয় কৰিলোঁ সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ বাকী যি হওক এতিয়া খাই লওঁ সেইটোৱে দেখুৱাই ভাত খোৱাৰ আগত বহুত কিবা কিবি খাই দিলোঁ সেইকাৰণে চিম্পললি খালোঁ মই বিশেষকৈ নেমু লৈছোঁ ব্ৰইলাৰ অকণমান লৈছোঁ আৰু লোকেল মুৰ্গী সেয়াই আৰু এইটো আমাৰ কালু ই বিহু খাই খাই ঘূৰি ফুৰিছে কালু আমাৰ ইয়াত এটা চবতে সেইটো কথা আছে জাতি চুৰ কৰে মই সেইকাৰণে এবাৰ চেক কৰি লৈছোঁ জাতি চুৰ কৰিছে নেকি আজি ৰাতিপুৱা হ'ল আমি খোৱাৰ পৰা উঠিলোঁ উঠি পেলাই মই বিহু বতৰৰ জোলনাত বহি বহি খেলি আছোঁ ইফালে আমাৰ চাহ খাই আছে আৰু এতিয়া অকণ পিছত গাটো ধুই ওলাই যাম বিহু বুলি সেয়াই আৰু প্ৰসাদ খাই আছে গোটেইখিনি আইচ ৰইচ আমাৰ প্ৰথম সদস্য হ'ল কালু তাৰপৰা নেক্সট দিন বিহুৰ দিনা আমি সকলোৱে প্ৰসাদ খাই আছিলোঁ আমি মানে মই নাছিলোঁ মই কিবা এটা কামত ব্যস্ত আছিলোঁ সেইকাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ ভণ্টিয়ে এনেকৈ মোবাইলটো লৈ পেলাই ভিডিঅ' কৰিলেগৈ অলপ টাইম ভাবিলে মানে তাই আইডিয়াটো দিছিলে আপোনালোকক দেখাবৰ কাৰণে সেইকাৰণে তাই অকণমান ভিডিঅ' কৰি এনেকৈ ৰাখি থ'লে প্ৰসাদ খোৱা সময়খিনি আৰু সেয়ে আমাৰ ঘৰৰ ফেমিলি মানে মেম্বাৰখিনিয়ে মিলি কৰি এনেকৈ ঘৰতে গোঁসাই ঘৰত সেৱা কৰি প্ৰসাদ খাইছোঁ এইখিনি আমাৰ পুৰা ক্ৰীম দৈ আৰু বৰ্তমান আমি গোটেইজাক ৰ'দতে বহি লৈছোঁ বহি লৈ পেলাই এইফালে এনেকৈ চিৰা জলপান প্ৰসাদ খাম এতিয়া আৰু সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা যাচিলোঁ এই আমাৰ দৈ চিৰা জলপান কাৰ নাম চুনীয়া খাব আৰু এইফালে আছে হাঁহৰ মাংস কালি বনোৱা উৰুকাৰ তাৰপিছতে এইফালে আছে শুকান খাই আছে এইফালে মই ইহঁতকেইজনী শুই আছে বৰ্তমান প্ৰসাদ খালোঁ তাৰপৰা চিৰা দৈ খালোঁ তাৰপৰা ৰুটি মাংস খালোঁ যিহেতু খোৱা বিহু যিহেতু ভোগালী বিহু খোৱা বিহু বুলি জনা যায় সেইকাৰণে খুব খাইছোঁ আৰু তাৰপিছত আমি গাখীৰৰ চাহ খালোঁ অন্য কথা নাজানো কিন্তু মই বিশেষকৈ খাই বৈ তামোল এখন খালেহে শান্তি পাওঁ আৰু তামোল বেছি নাখাওঁ অকণমান খাওঁ এনেকৈ চবফালে বতৰটো একেই নাথাকে কিন্তু আমাৰ ফালে সেইদিনা বতৰটো বেয়া আছিলে অলপ সেমেকা আছিলে কিন্তু মই আগফালে এনেকৈ চোতালতে বহি আছিলোঁ পিছফালে গোঁসাই ঘৰ আছিলে আৰু এয়াই আছিলে মোৰ ভিডিঅ' যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু আজিলৈ তেন্তে